ইউটিউব চেনেল এক্সাম কিউ আছামলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো দশম শ্ৰেণীৰ সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে যিসকল ছাত্ৰ ছাত্ৰীয়ে ত্ৰিকোণমেট্ৰিৰ প্ৰতি মনত এটা ভয় ভাৱ লৈ থাকে। আশা কৰিছোঁ আজিৰ ভিডিঅ'টো চোৱাৰ পিছত তেওঁলোকৰ সেই ভয় ভাৱ লাহে লাহে আঁতৰি যাব। পৰৱৰ্তী ভিডিঅ'ৰ ন'টিফিকেশ্যন লাভ কৰিবলৈ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি ল'ব। এতিয়া নিজৰ হাতৰ আঙুলি চাই কেনেকৈ ত্ৰিকোণমিতিৰ মানবোৰ উলিয়াব পাৰি সেয়া শিকিম। বাওঁ হাতৰ আঙুলিবোৰ মেলি দি কোনটো আঙুলিয়ে কি বুজায় এবাৰ মনত ৰাখি ল'ম। বুঢ়া আঙুলিয়ে 0 ডিগ্ৰী, তৰ্জনী আঙুলিয়ে 30 ডিগ্ৰী, মধ্যমা আঙুলিয়ে 45 ডিগ্ৰী, অনামিকা আঙুলিয়ে 60 ডিগ্ৰী আৰু কনিষ্ঠ আঙুলিয়ে 90 ডিগ্ৰী বুজাব। চাইনৰ মান উলিয়াবলৈ হাতৰ আঙুলিবোৰ তললৈ গণনা কৰিম আৰু কছৰ মান উলিয়াবলৈ আঙুলিবোৰ ওপৰলৈ গণনা কৰিম। প্ৰথমে চাইন 30 ডিগ্ৰীৰ মান উলিয়াবলৈ শিকিম। চাইনৰ মান উলিয়াবলৈ সদায় আমি তলৰ আঙুলিৰ সংখ্যা গণনা কৰিম। তৰ্জনী আঙুলিটোৱে 30 ডিগ্ৰী বুজাইছে। 30 ডিগ্ৰীৰ তলত এটা আঙুলি আছে, গতিকে ফিংগাৰ্ছ বিল' 1 হ'ব। ৰুট অভাৰৰ তলত 1 বহিব। চাইন 30 ডিগ্ৰী ইকুৱেল টু √1/2। √1ৰ বৰ্গমূল হ'ব 1, গতিকে চাইন 30 মান হ'ব 1/2। ধৰা হওক এইবাৰ আমি চাইন 90 ডিগ্ৰীৰ মান উলিয়াব লাগে। কনিষ্ঠ আঙুলিয়ে 90 ডিগ্ৰী বুজায়। কনিষ্ঠ আঙুলিৰ তলত 4টা আঙুলি আছে, গতিকে ৰুট অভাৰৰ তলত 4 বহিব। 4 বৰ্গমূল হৈছে 2। 2/2 ইকুৱেল টু 1। এতেকে চাইন 90 ডিগ্ৰীৰ মান হৈছে 1। তেনেকৈ চাইন 45 ডিগ্ৰী আৰু চাইন 60 ডিগ্ৰীৰ মান উলিয়াব পৰা যাব। কছৰ মান উলিয়াবলগীয়া হ'লে আমি ফিংগাৰ্ছ এবভ অৰ্থাৎ ওপৰৰ আঙুলিবোৰ গণনা কৰিম। ধৰা হওক কছ 60 ডিগ্ৰীৰ মান উলিয়াব লাগে। তেতিয়াহ'লে হাতৰ আঙুলিত অনামিকা আঙুলিটোৱে 60ক নিৰ্দেশ কৰিব। এতিয়া অনামিকা আঙুলিটোৰ ওপৰত কেইটা আঙুলি আছে? এটা আঙুলি আছে, গতিকে ৰুট অভাৰৰ তলত 1 বহিব। 1ৰ বৰ্গমূল 1। এতেকে কছ 60 ডিগ্ৰীৰ মান হ'ব 1/2। এইবাৰ কছ 90ৰ মান নিৰ্ণয় কৰিব লাগে। কনিষ্ঠ আঙুলিয়ে 90 বুজায়, কিন্তু কনিষ্ঠ আঙুলিৰ ওপৰত এটাও আঙুলি নাই, গতিকে ৰুট অভাৰৰ তলত 0 বহিব। √0ৰ মান 0, অৰ্থাৎ 0ৰ বৰ্গমূল 0 হয়। 0/2 ইকুৱেল টু 0। তেনেকৈ ওপৰৰ আঙুলিৰ সংখ্যা গণনা কৰি কছ 30 ডিগ্ৰী আৰু কছ 45 ডিগ্ৰীৰ মান উলিয়াই ল'ব পাৰিম। ধৰা হওক এইবাৰ আমি tan 45 ডিগ্ৰীৰ মান উলিয়াব লাগে। যিকোনো কোণৰ টেনৰ মান উলিয়াবলৈ আঙুলিৰ সংখ্যা প্ৰথম তললৈ গণনা কৰিম, তাৰপিছত ওপৰলৈ গণনা কৰিম। তললৈ গণনা কৰি পোৱা আঙুলিৰ সংখ্যা লব হিচাপে পাতিম আৰু ওপৰলৈ গণনা কৰি পোৱা সংখ্যাক হৰ হিচাপে পাতিম। এতিয়া লব আৰু হৰ দুইটাৰে বৰ্গমূল উলিয়াম। যদি কটাকটি যায় কটাকটি কৰি দিম। এতিয়া tan 45 ডিগ্ৰীৰ মান উলিয়াব লাগে। মধ্যমা আঙুলিটোৱে 45 বুজায়। প্ৰথমে মধ্যমা আঙুলিৰ তলত কেইটা আঙুলি আছে চাওঁ। 2টা আঙুলি আছে। 2টোক এতিয়া লব হিচাপে পাতি ল'ম। তাৰপিছত মধ্যমা আঙুলিৰ ওপৰত কেইটা আঙুলি আছে চাওঁ। 2টা আঙুলি আছে। 2টোক এইবাৰ হৰ হিচাপে পাতি ল'ম। এতিয়া লব আৰু হৰ দুইটাৰে ওপৰত বৰ্গমূল চিন দিম। লব আৰু হৰ দুটা কটাকটি যাব,
তাৰ মান হ'ব 1 অৰ্থাৎ tan 45 ডিগ্ৰী ইকুৱেল টু 1। একে পদ্ধতিৰে টেনৰ বাকী কোণবিলাকৰ মানো উলিয়াই ল'ব পৰা যাব। এই পদ্ধতিটো ছাত্ৰ ছাত্ৰীসকলে এবাৰ প্ৰেক্টিছ কৰি ল'লে চিৰদিনৰ কাৰণে মনত থাকি যাব। আশা কৰিছোঁ